Are you ready? Are you ready? Are you ready? Hey guys, welcome back to my channel. আৰু আজি এটা নতুন দিন, এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটো বহুতে বেলেগ হ'ব, কাৰণ আজিৰ দিনটো ঘৰৰ কিছু কামো আছে, মানে অলপ বেলেগ বেলেগ ধৰণৰ। মোৰ মতে আপোনালোকে ব্লগটো চালে গম পাই যাব চাগে। ত' দেৰি নকৰোঁ, তেনেহ'লে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। লেটছ গো। চ' গাইজ, এইফালে দেখি আছে, এইফালে চাহ উতলি আছে, আনফালে পেন কেক বনি আছে। আজি মানে অকণমান ৰেইনি ডে, সেইকাৰণে মই বাক ক'লোঁ যে বনোৱা পেন কেককে, মোৰো খাইও ভাল লাগে বুলি। চ' এয়া দেখিছে। চ' গাইজ, সেয়া চাহ বনাই ৰেডি, আমাৰ তিনিটাৰ কাৰণে 3 কাপ। আৰু আনফালে বনি আছে, ৰেডি হৈ আছে পেন কেক, যিটো আমি খাম। মামীয়ে মেড ইন হোম কৰা বস্তু, মধুৰি জাম, একদম আত্মনিৰ্ভৰ মানে। অ'কে, চ' গাইজ, মই যেনেকৈ কৈছিলোঁ যে আমাৰ ঘৰত চেঞ্জ কৰিব কিবা কিবি, মানে ক'ৰবাত কিবা ৱালখন পাৰি গ'লে তাৰ মানে দৰ্জা লগাব। চ' মই ক'লে মানে আপোনাক ভালকৈ বুজি নাপাব। এতিয়া মিস্ত্ৰী আহি পাইছেহি। চ' আপোনাক মই দেখাইছোঁ, দেখাই পিনে আপোনালোকে ভালকৈ বুজি পাই যাব যে মই কি ক'ব বিচাৰিছোঁ। চ' ব'লক চাওঁগৈ। চ' গাইজ, এইডোখৰ হৈছে আমাৰ বাৰাণ্ডাডোখৰ। ইয়াতে মানে একচুৱেলি আমি এইডোখৰ কাটি পিনে তাত দৰ্জা এখন বহাই দিম। তাৰপিছত আণ্ডাৰগ্ৰাউণ্ড ৰুম এটা বনাই দিব পাৰিম। এয়া দেখিছে মিস্ত্ৰীও কাটিং কৰি আছে। ত' তাৰপৰা বাকীডোখৰ পিছত দেখা। টেঙা বুলি সুধিছিলোঁ, মই আছে কচু বইল কৰি লৈছিলোঁ, পিঁয়াজ, জলকীয়া, মিঠাতেল, নিমখ দি পিটিকিছোঁ। চাইডত কি আছে সেইখিনি দেখাই দে। চেলেড কালাৰফুল। চ' গাইজ, আজি আছে এটা স্পেচিয়েল খানা, আজি এটা স্পেচিয়েল লাঞ্চ। ৰ'ব, মই আপোনাক দেখাই আছোঁ, 1 মিনিট। Are you ready? 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 এয়া ভেন্দি, ঘৰৰ ভেন্দি চব্জি পচিমান। এয়া স্পেচিয়েল আছিলে। कैसा लगा मेरा मजाक? মানে দেখিলে এয়া স্পেচিয়েল এইকাৰণে আছিলে, কাৰণ এয়া হয় ঘৰৰ ভেন্দি, আৰু ঘৰৰ ভেন্দি সেইকাৰণে স্পেচিয়েল বুলি ক'লোঁ। তাৰপৰা এতিয়া লাঞ্চটো কৰি লওঁ, মানে ভেন্দিৰ লগত মজা লাগে। এতিয়া বাজিছে আবেলি 4টা, আৰু মই মানে বহুত দিনৰ পৰা ভাবি আছোঁ যে কিবা এটা অৰ্ডাৰ কৰি পিনে খাব লাগিব বাহিৰৰ পৰা, মানে হেল্ডি আৰু। চ' তাৰপৰা মানে ইয়াতে খুলিছে ল' ফ্লাইট বুলি কয়, তেওঁলোকে ডেলিভাৰী ছাৰ্ভিচ খুলিছে ফুড। চ' তেওঁলোকৰ তাৰপৰা মই অৰ্ডাৰ দিছোঁ এটা পিজ্জা, আমি দিনা খাবলৈ আৰু। চ' তাৰ কাৰণে এতিয়া অপেক্ষা কৰি আছোঁ, জানো পাই কেতিয়া আহে। low flight change হ'ব ন দাদা
ফিডবেকটো দিব অঁ ঠিক আছে থেংক ইউ ধুনীয়া লৈছোঁ পেকেটটো খোলা খোলা ৱাও টেষ্টি লাগিছে পাই টেষ্টি হয়ো চাগে দেই খাবা আৰু এতিয়া ভাল ন বহুত ভাল খাবলৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এইটো কি আছিলে লো ফ্ৰাই চিকেন পিজ্জা অনলি ফৰ 250 ৰুপিজ টেষ্টি হয় পুৰা একদম বেষ্ট ওকে গাইজ চ' আপোনালোকে যেনেকৈ দেখিছে আপোনালোকে এতিয়া দেখিছে চাগে একেবাৰে পুৰা খালী মানে পিজ্জা এতিয়া ক'ত ক'ত আমাৰ পেটত আপোনালোকেও অৰ্ডাৰ কৰি চাব পাৰে খুব ভাল নিলো একদম আমেজিং ৱাও আপোনালোকে যদি মৰাণৰ বাসিন্দা হয় তেনেহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে অ'কে চ' মই আপোনালোকৰ কাৰণে ইয়াতে ল' ফ্লাইটৰ পোষ্টাৰখন দি দিছোঁ যাতে আপুনি চব ডিটেইল আৰু নাম্বাৰ পাই যাব আপোনাৰ হেল্প হৈ যাব আৰু বহুতে মজা দিছে দেই মই চাই কৈছোঁ ত' আৰু মই এইটোৱে ক'ম ল' ফ্লাইট all the best for the future order আমি আৰু অৰ্ডাৰ দিম খানা ৰেডি হৈ থাকক চ' গাইজ এইখন আমাৰ দৰ্জাখনৰ ফাইনেল লুকোৱাৰ পাছত চ' মই আজি ভ্লগটো মানে ইমানতে সামৰিছোঁ আকৌ নেক্সট ভ্লগত নতুন কিবা তেতিয়ালৈকে বাই